বাতৰিটো চাওক চাকৰি ল'বলৈ সাজু হওক আপুনি যদি নিবনুৱা চাকৰিৰ সন্ধান কৰি আছে তেনেহলে চাকৰি ল'বলৈ সাজু হওক অতি শীঘ্ৰে ওলাব ৩২,০০০ চৰকাৰী চাকৰি ৩২,০০০ চৰকাৰী চাকৰি ওলাব অতি শীঘ্ৰে ছেপ্টেম্বৰৰ 10 তাৰিখৰ ভিতৰত প্ৰকাশ পাব বিজ্ঞাপন ক্ষমা কৰিব অক্টোবৰৰ 10 তাৰিখ অক্টোবৰৰ 10 তাৰিখৰ ভিতৰত প্ৰকাশ পাব বিজ্ঞাপন গৃহ বিভাগত ৪,০৯৭টা পদ স্বাস্থ্য বিভাগত ৫,১০৫টা পদ স্বাস্থ্য বিভাগত ৫,১০৫টা পদ শিক্ষা বিভাগত 10,২29টা পদ আমি জনাইছো এই মুহূৰ্তত এটা অতি বিশেষ খবৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত ১,১৭৬টা পদ সাজু হওক শীঘ্ৰে বিজ্ঞাপন ওলাব তৃতীয় বৰ্গৰ বাবে ৭,৭৭৩টা পদ তৃতীয় বৰ্গ চতুৰ্থ বৰ্গৰ বাবে কিমান আছে চতুৰ্থ বৰ্গৰ বাবে আছে ৪,৯৩৯টা পদ অতি শীঘ্ৰে ওলাব বিজ্ঞাপন আপুনি সাজু হওক আপুনি যদি চাকৰিৰ বাবে আশা কৰি আছে আপুনি যদি সন্ধান কৰি আছে তেনেহলে সাজু হওক সৰ্বমুঠ ৩২,০০০ৰো অধিক পদ ওলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে অৱগত কৰিছে এই কথা এই মুহূৰ্তৰ বিগ ব্ৰেকিং আপুনি যদি চাকৰিৰ সন্ধান কৰি আছে আপোনালৈ ভাল খবৰ আহিছে আমি পুনৰ ক'ব বিচাৰিছোঁ সেই বিশেষ টুইটটো আমি দেখুৱাব বিচাৰিছোঁ টুইটটো আমি দেখুৱাম মুখ্যমন্ত্ৰীৰ টুইটটো আমি দেখুৱাম গৃহ বিভাগত খালী হৈ আছে ৪,০৯৭টা পদ দ্বিতীয়তে দিছে হেল্থ স্বাস্থ্য বিভাগত খালী হৈ আছে ৫,১০৫টা পদ স্বাস্থ্য আৰু পৰিয়াল কল্যাণত ৫,১০৫টা পদ তৃতীয়তে আছে শিক্ষা এডুকেশ্যন শিক্ষা বিভাগত খালী আছে 10,২৯৯টা পদ অৰ্থাৎ গৃহ বিভাগত ওলাব ৪,০৯৭টা পদ স্বাস্থ্য আৰু পৰিয়াল কল্যাণত ওলাব ৫,১০৫টা পদ শিক্ষাত ওলাব 10,২৯৯টা পদ PNRDত ওলাব 1,১৭৬টা পদ অতি শীঘ্ৰে বিজ্ঞাপন দিব মনত ৰাখক ৫ নম্বৰত আছে তৃতীয় বৰ্গৰ ৭,০৭৩টা পদ তৃতীয় বৰ্গৰ বাবে চতুৰ্থ বৰ্গৰ বাবে ৪,৯৩৯টা পদ আৰু সৰ্বমুঠ ৩২,৬89টা পদ ৩২,৬89টা পদৰ বিজ্ঞাপন ওলাব অতি শীঘ্ৰে ৩২,৬89টা পদৰ বিজ্ঞাপন ওলাব আৰু মুখ্যমন্ত্ৰীয়ে টুইট কৰিছে আমি পুনৰ কৈছোঁ আমি পুনৰ ফুল প্লেটৰ জৰিয়তে যাম ফুল প্লেটৰ জৰিয়তে আপোনালোকক সেইখিনি বুজাই দিম আমি জনালোঁ ক্ৰম অনুসাৰে জনালোঁ মুখ্যমন্ত্ৰী